শিকাই বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে আৰু এনেদৰে সদায় ভালে থাকে যেন। এইটো হৈছে কাপোৰ চিলোৱা মেচিন আৰু আজি আপোনালোকক মই দেখাম কাপোৰ চিলোৱা মেচিনত কেনেকৈনো তেল দিয়ে। বহুতে হয়তো জানে বা বহুতে নাজানে, আগতে ময়ো জনা নাছিলোঁ, কিন্তু এতিয়া অকণমান শিকিছোঁ বেলেগৰ পৰা। গতিকে যিখিনি শিকিছোঁ সেইখিনিকে আপোনালোকৰ আগত মানে দেখাবলৈ চেষ্টা কৰিছোঁ। যদি মই নজনা কিবা আছে বা আপোনালোকে জানে প্লিজ কমেণ্ট কৰি জনাব, তেতিয়া ময়ো শিকিব পাৰিম। আৰু যদি আপোনালোকেও মোৰ ভিডিঅ'টোৰ পৰা কিবা শিকিছোঁ বুলি ভাবে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আমাৰ মেচিনটোৰ তলভাগলৈ যাম, কাৰণ বহুতে হয়তো নাজানে যে তলটো চাফা কৰি ৰখাটো বৰ প্ৰয়োজন। লগতে মানে তলৰ এইবোৰ জইন হয়, এইবোৰ আৰু এইবোৰ জইনতো আমি তেল দিব লাগে। গতিকে প্ৰথমতে মই চাফা কৰি লওঁ। মোৰ লগত দুটা অইল আছে, এটা হৈছে এইটো এতিয়া মই ব্যৱহাৰ নকৰোঁ, আৰু আনটো হৈছে এইটো ৰিলেক্স মেচিন অইল। মই এতিয়া এইটো ব্যৱহাৰ কৰিম। মই এতিয়া এইটো জইনত দিম। আৰু এই কাষৰ নটকেইটাত দিম। তেনেদৰে আকৌ এইটো ছাইডতো দিম। তাৰপিছত ইয়াৰ জইনটোত দিম। লগতে এই কাষৰ যিটো নট ইয়াতে দি দিম। তেনেদৰে আকৌ ইয়াত দিম। এনেদৰে দিম আৰু এইটো ছাইডো এনেকৈ অলপ দি দিম নটবোৰত। এতিয়া আমি আহিছোঁ ওপৰৰ ছাইডত, আৰু ওপৰৰ ছাইডত তেল দিয়াৰ আগতে আমি ইয়াতে থকা যিবিলাক সূতা আছে ন, এই সূতাবিলাক আমি উলিয়াই ল'ব লাগিব। উলিয়াই আমি ছাইডত এনেকৈ ৰাখি দিছোঁ। আৰু মোক এটা লাগিব বেজি। এতিয়া এইটো ছাইডো আমি অলপ মুচি লৈছোঁ ভালকৈ। মই যে ইমান লেতেৰা জানেনে, মেচিনটো ভালকৈ চাফা কৰি নাৰাখোৱেই। নতুনকৈ শিকিহে আছোঁ, ঘৰতে দেই, নিজে। এতিয়া আমি এটা বেজি বা পিঙৰ সহায়েৰে এই কাষত যিবিলাক হেৰি আছে ন, এই ফাৰ্কবোৰ আছে, ইয়াতে বহুত মানে লেতেৰা জমা হৈ থাকে। এইবিলাক আমি চাফা কৰি ল'ব লাগিব, কাৰণ এইবিলাকৰ কাৰণে বহুত জাম ধৰি থাকে। এইবিলাক দেখিছেনে, এইবিলাক ধূলি চাওকচোন ইমান লেতেৰা। এইবিলাক চাফা কৰি ল'ব লাগিব। ময়ো ইমান এক্সপাৰ্ট নহয় দেই, কিন্তু মানে মই আনৰ পৰা দেখি শিকিছোঁ, আৰু সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, কিজানি কাৰোবাৰ কিবা সহায় হ'বও পাৰে। তেনেদৰে আকৌ এইবোৰতো থাকে অলপ লেতেৰাবিলাক। এইবিলাক দেখিছেনে, মই যে চাফাই নকৰোঁ মেচিনটো, ইমান লেতেৰি মোৰ ইমান লেতেৰা। এইবিলাক নটবিলাক চাফা কৰিব লাগে, তেতিয়াহে এইবিলাক জামবিলাক নধৰি মানে ফাষ্ট চলিব মেচিনটো। এনেদৰে মানে চাফা কৰি ল'ব লাগে। যিবিলাক মানে চেপ থাকে ন, সেইবিলাক চব ধুনীয়াকৈ চাফা কৰি ল'ব লাগে। এতিয়া মই অকণমান আপোনালোকক থুলমূলকৈ দেখাই দিছোঁ, কিন্তু মই আজৰি সময়ত মেচিনটো ভালকৈ মানে চাফা কৰিব লাগিব। আৰু এতিয়া আমি ফুটা থকা যিবিলাক জাম আছে সেইবিলাক ফুটাই ল'ম। ইয়াতো বহুত লেতেৰা আছে, এইবিলাক চাফা কৰি লওঁ। এতিয়া এই বেজীটো ইয়াতে এনেকৈ সোমোৱাই দিব। সোমোৱাই পেলাই ইয়াতে অকণমান তেল এনেকৈ লগাই দিব। তেতিয়া বেছি তেলো নালাগে, আৰু এনেকৈ ডাইৰেক্ট পাকি দিলে মানে সৰহকৈ পৰি যায়। সেইবাবে এনেকৈ অকণমান লগাই দিব, ধুনীয়াকৈ তললৈকে গুচি যাব। এই কাষত পৰিলেই এনেকৈ।
তেনেকৈ আকৌ এইকেইটা ফুটাটো তেনেকৈ দি দিব, ধুনীয়াকৈ সোমাই যাব আৰু কাষতো নালাগে। আকৌ এইকেইটাটো এনেকৈ লগাই দিব অলপ, ধুনীয়াকৈ সোমাই যাব। তেনেকৈ আকৌ এইকেইটা ফুটাটো এনেকৈ দি দিব, ধুনীয়াকৈ সোমাই যাব। এনেদৰে দি দিব, এইটো এনেকৈ দি দিব, ধুনীয়াকৈ আহিছেনে হৈ যায়। আৰু ইফালেও এনেকৈ দিব। আৰু মই ইয়াতে দিয়ে থাকোঁ মাজে মাজে, ইয়াতে এনেকৈ দি দিব, ইয়াত অলপ ঘূৰাই দিব, দি পেলাই আৰু ইয়াত দিব। এতিয়া যিহেতু আমি ইয়াত তেল দিম, গতিকে এতিয়া আমি ববিনটো ফাৰ্ষ্টতে এনেকৈ উলিয়াই ল'ম, ঠিক আছে। কাৰণ ইয়াতে লাগি যাব ন সূতাত, সেইটো কাৰণে আমি থৈ লৈছোঁ। থৈ পেলাই এতিয়া আমি ইয়াত তেলটো দি দিম সূতাত, এনেকৈ দি ইয়াত এনেকৈ লগাই দিব, অলপ গুচি যাব ধুনীয়াকৈ আৰামছে। ইয়াতো অকণমান এনেকৈ দি দিব, ইয়াতো অলপ দূৰত দিব লাগে অলপ, আৰু এফালে ইয়াতো অলপ দিব লাগে, কম কম পৰিমাণে নটবিলাকত দি দিব লাগে। আৰু এইফালে আছে যে মই ভালকৈ মানে নামবোৰ নাজানো, যিহেতু মই শিকিহে আছোঁ, সেইটো কাৰণে এইবোৰতো এনেকৈ অলপ অলপ দি দিব লাগে, ইয়াতে দিব লাগে। যিমানখিনি ফুটা আছে মানে চবতে অলপ অলপ পৰিমাণে এনেকৈ দি দিব লাগে। খালে ইয়াত দিব লাগে, ইয়াত দিলিগৈ দিছোঁ নেকি, আৰু ইয়াতো দিব লাগে। এনেকৈ মানে বেজীটো লৈ পেলাই দিলে ধুনীয়াকৈ ভিতৰলৈকে সোমাই যায় তেলটো, নহ'লে এনেকৈ বাহিৰতে ৰখি যায় যে। মোটামুটি হৈয়ে গৈছে। এতিয়া ধুনীয়াকৈ মেচিনটো মুচি ল'ব লাগে, ঠিক আছে। মুচি পেলাই অলপমান এনেকৈ মেচিনটো চলাই দিলে তেতিয়া তেলখিনি ধুনীয়াকৈ চলাচল হৈ যাব আৰু মেচিনটো পূৰা ফ্ৰী হৈ যাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ ইমানতে, বাই বাই।